নে তোমার তাই পক গাটো গুণ পাইছনি বতা গাই মানে যে ভিডিওটো খোৱাৰ পৰা আৰম্ভ কৰিছোঁ পাতিহাঁহ কোমোৰা আছে দাইল আলু কচুপা আছে এইফালে ভাত আছে নেমু আছে পানী টেঙা আছে সৰিয়হ যেনেকৈ দি বনাই যে সৰিয়হ আৰু টেঙা দি আৰু ভিডিঅ'টো এখনকৈ চাওক আৰু এইফালে গীতাৰ্থ দা আৰু সুমন বাই শ্বৰ্ট দি আছে যিহেতু আমাৰ এখন শ্বৰ্ট ফিল্ম অতি সোনকালে আহিছে DB প্ৰডাকশ্যনত আৰু ভিডিঅ'টো শেষলৈকে চাওক যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব সকলো কৰি যাব যিমান যি কৰিবলগীয়া আছে আৰু আপোনালোকক দেখুৱাই যাম যে ভিডিঅ'টোত আমাৰ শ্বুটিংবিলাক কেনেকৈ কৰা হয় কিমান হাঁহি ধেমালিৰ মাজেৰে শ্বুটিংবিলাক কৰা হয় ভিডিঅ'টো মানে দেখুৱাই যাম আপোনালোকে চাওক শৰ্ট ফিল্মৰ কামৰ কাৰণে আহিছে দেই মেকআপ ল'বলৈ ভয় কৰিছে মই কৈছোঁ একো নাই স্কিনটো ধুনীয়া যে গুটি উঠে বুলি ভয় কৰিছে মই এসোপামান সানি দিছোঁ গুটি উঠিলে বেছি ধুনীয়া হ'লে বেয়া মানে ল'ৰাবোৰ চকুত লাগে যে চালোঁ মই অকণ সেইকাৰণে অকণ বুঢ়া টাইপৰ কৰি দিওঁ বুলি ভাবিছোঁ অঁ নাই হয় দিয়ক গাভৰু ছোৱালীজনী হৈ ৰাতি দুপৰ ঘৰ সোমাব বেলি ওপৰত উঠিল এতিয়ালৈ শুইয়ে আছে जाने रोल एक्शन उसमें से जान आना मोबाइल आना तय আজি পুরা মরি গলি এখন করো এইখন ঘৰত পুরাৰ কোনো স্থান নাই আমিও পাহৰি যাম যে আমাৰ দুজনী ছোৱালী আছে বুলি তই তই মোৰ মান সন্মান সকলো শেষ কৰি দিলি দেউতা এইবোৰ কি কৈছা তোৰ যদি তাইৰ সৈতে কথা পাতিব মন আছে ওলাই যা আমাৰ ঘৰৰ পৰা কান কান ভুকুকা কান কানুলিয়া ভাবি কানুলে উঠ আকৌ মুখখন লুকাই নে ৰেডি এবাৰ আৰু এইফালে ৰিলছৰ ব্যৱস্থা কৰি দিয়া হৈছে এইফালে ৰিলছত পূৰা ধুনীয়াকৈ ভিডিঅ' বনাই আছে ইনষ্টাগ্ৰামত আৰু আমাৰ শ্বৰ্ট ফিল্মখনৰ বিষয়ে সকলো কথা ধুনীয়াকৈ বুজাই দিব কৈ দিব আপোনালোকক দেৱজিৎ দাৰ ভিডিঅ'টো চাওক আমাৰ এইখন ৰশ্মিতা কাকতীয়ে লিখিছে আমাৰ দুৰ্গা ছাৰে পৰিচালনা কৰিছে কি কয় তোমাৰ এখন ছুটি ছবিখনৰ নাম হৈছে নুপুৰৰ কান্দোন বহুত দূৰ দূৰণিৰ অভিনেতা অভিনেত্ৰী আছে দেই একদম তোমাৰ গুৱাহাটীৰ আছে তাৰপাছতে তোমাৰ লখিমপুৰৰ আছে তোমাৰ ক'বলৈ হ'লে তোমাৰ মৰিগাঁৱৰ পৰা আহিছে শিৱসাগৰৰ পৰা আহিছে আমাৰ গোলাঘাটৰ আছে যোৰহাটৰ আছে তো এনেকুৱা খুব এটা ধুনীয়া আমি টিম হৈ কাম কৰিছোঁ আমি আশা কৰিছোঁ আমি নিশ্চয় সফল হ'ম অসমৰ ৰাইজে আদৰি ল'ব আমি আশাবাদী আৰ্টিষ্ট হাঁহিটা মাৰি দিব এতিয়া হাঁহিটা মাৰি দিয়া সুদূৰ যোৰহাটৰ কি ক'ব আহিছে সুদূৰ যোৰহাটৰ পৰা আহি আমাৰ গোলাঘাটত খোপনি পাতিলেহি যোৱাকালিয়ে খাই খুব ভাল পায় খালি এতিয়া বাজিছে 12টা খালে 3বাৰমান খিচিৰি খালে 2বাৰ ল'লে ডিম 3টামান হ'ল জিলমিল দেখিছোঁ যে কেমেৰাটো দেখিছোঁ নে চশমাখনে দেখিছোঁ মা কৈ যোৱা নমস্কাৰ আকৌ চৰকাৰ নামটো কৈ পেলাই কৈছে ফালৰ পৰা এই কি মাক 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 লগা নাই আকৌ দুজনী ছোৱালী মাক দেই এজনী এইবোৰ বোলে শ্বুটিঙৰ মানুহ এয়া মেইন মানুহ মেকআপ আৰ্টিষ্ট মাম্পি অৱস্থা বেয়া হৈ গৈছে ধুনীয়াকৈ মেকআপ মই কৰি দিছোঁ লগতে দেই এনেকৈ মেকআপ কৰি দিছোঁ মেকআপ কৰিলোঁ ধুনীয়াকৈ লিপষ্টিক লৈছে দেখিলে মেকআপ আৰ্টিষ্টজনী এয়া বোলে জোন নহয় দেই